এক মাহৰ ভিতৰত 25 দিনৰ ভিতৰত আমাৰ এই তিনিটা সমষ্টিৰ 25,000 মহিলা আমি মহিলা উদ্যমিতাৰ 10,000 টকা দিম। এইবাৰ আমি ঘোষণা কৰিছোঁ যে 10 লাখ ল'ৰা ছোৱালীক আমি অসমত কি দিম, আমি CM ট্ৰিপুলে দিম। এটা সমষ্টিত 8,000 9,000কৈ ল'ৰা ছোৱালীয়ে পাব। যদি ইয়াৰ সাংসদজন নিৰ্বাচিত হৈ থাকে, বুকু ডাঠ কৰি গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব যে চামগুৰিৰ ল'ৰা ছোৱালীয়ে মোক ভোট দিছিল, গতিকে CM ট্ৰিপুলে টকা আমাক দিব লাগিব। চামগুৰিৰ ৰাইজে মোক ভোট দিছিল, চামগুৰিৰ বিধায়কে নকৰে, কিন্তু ৰাস্তা মই বনাব লাগিব, মোক আপুনি সহায় কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়। চামগুৰি হয়, যিসকল মহিলা এতিয়ালৈকে 10,000 টকা পোৱা নাই, তেওঁলোকে 25 দিন বা এমাহৰ ভিতৰত আপোনালোকে পাব 10,000 টকা। লাখ লাখ মহিলাৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ।